सत श्री अकाल नमस्कार अस्सलामु आलैकुम बছৰৰ শেষৰটো ভিডিঅ'লৈ স্বাগতম জনাইছোঁ মানে কি আজি হৈছে 31 ডিসেম্বৰ 2-3 দিন ভিডিঅ' দিব পৰা নাই অলপ ব্যস্ততাত আছিলোঁ ঘৰতে বা আৰু নিজৰ কামত অলপ ব্যস্ততাত আছিলোঁ এতিয়া ঘৰৰ পৰা ওলাইছোঁ মানে ৰাস্তাত আছোঁ ৰাস্তাৰ পৰা আৰম্ভ কৰিছোঁ ব্লগটো আজি মানে ৰাতি খানাও আছে তাৰ কাৰণে কি কৰিম দিনটো ক'ত যাম চাৰিব খানাত আছে 10টা হাঁহ 15 জন ল'ৰা আমি এই নহয় 13 জন কেনেকৈ হ'ব 15 জন ই এনে কৈ গাইছ মিছা কথা কয় কেতিয়াবা দেখাইছোঁ গোটেই কি আছে কি হ'ব কেনেকুৱা কি হ'ব চাই আছোঁ বৰ ভালতো বাৰু চাই থাকিব খানা খাবি হা তই মই নাখাওঁ দে এই খাবি বেলেগত খাবি দা খাম বেলেগত খাম গাইছ এইফালে চাউন আহি ৰেডি এইফালে আকৌ হাঁহো ৰেডি কৰি আছে বাৰু কামখিনি চলি আছে ঠিক ঠাক মিডিলে আৰু আনিছে এইটো এটা গাইজ ৰাতিপুৱাৰ পৰা খানাৰ এইবোৰ কৰিলোঁ হাঁহ আনিলোঁ তাৰপিছত বক্স আহিল কিবা কিবি এনেকৈ ব্যস্ত আৰু এতিয়া ঘৰত ভাত পানী খালোঁ খাই গুৱাহাটী যাব লগা আছিল ৰাতিপুৱাতে এতিয়া যাব ওলাইছোঁ মৃদুল আৰু মই এনেকৈ আৰু দেখাই আছোঁ কি হয় আৰু বেছি দেখাব পৰা নাই এইখিনি আৰু যি কৰিলোঁ গুৰুত্ব নাই গাইজ ই জানোবা কৈ নি হেঁচা যাব দাড়ি চাৰি বনাই আছে কি এনেকুৱা চলিটো তাতে আমাৰ কাম আছে তই ইয়াতে আহি দাড়ি কাটি আছে অঁ সম্পাদক তই গাইজ যদিও গুৱাহাটী যাম বুলি ভাবিছিলোঁ যোৱাটো কেঞ্চেল কৰিলোঁ দেৰি হৈ গ'ল মানে গধূলিয়ে হ'ল এতিয়া আহিছোঁ ৰঙিয়া আকৌ গৌতম ভাত দোকানত এইফালে মৃদুল মানে কি কৈছিলোঁ শ্বপিঙৰ আমাৰ মানে কোনো ডেট চেট এনেকুৱা নাথাকে কথা আছে কেছটো কি হৈছে ই কিবা উৎসৱ এটা আহিলে কি গাঁৱত সাধাৰণ পাতিটো কাপোৰ লৈ ই এনে হাত চলি ঐ আজি কিনিব আছি কালি ক'ত যাব পৰা নাই মানে ক'তো নহয় হুডি মানে ঠাণ্ডাৰ একো সিদিনাখন গাঁৱত এখন ধোৱা কৰিছিল আহিলোঁ ৰাহুল আৰু মোৰ গাঁৱত হুডি দুটা কালি গাঁৱত এখন ধোৱা কৰিছিল তাতে কাপোৰ কিনিব আছে ধোৱা কৰিলেও কাপোৰ কিনিব কাপোৰ পিন্ধে গাড়ী এজন আছে বাৰু তেনেকুৱা কোন আছে নাম নকওঁ এইটো ব্লগত বাৰু এতিয়া দুটা হুডি ল'লোঁ মানে এটা ৰাহুলত এটা মোৰ দুয়োৰ কাৰণে এটা ল'লোঁ লৈ কিনে যাম আৰু ইয়াৰ পৰা চাহ খাওঁ গৌতম ভাত চাহ খুৱাবি না গৌতমে চাহ খুৱাব ইয়াৰ পৰা যাই থাকিম হাঁহৰ প্ৰিপেৰেশ্যনটো চলি আছে বাৰু চালাম ভাই নুৰুল এক্টৰ মানে ইহঁতক দিনত দেখুওৱা নাছিলোঁ না ইহঁতে দিনত নাছিলে মেইন পালা মাৰি আছিল এতিয়া এইফালে ৰাহুল ৰাতিৰ কাৰণে হিলে চিলে ৰেডি চব ফটকা ৰেডি এইটো 2500 এইটো 1000 এইটো 12 বজাৰ লগে লগে আমাৰ লগে দিয়া হ'ব হেপী নিউ ইয়াৰ আমি হেৰি কৰিম উইচ কৰিম সকলোকে ভিডিঅ'টো চাই থাকিব একে কি ক'বা বহুত ব্যস্ততা আজি সঁচাকৈ ভাত খাব না টাইম পোৱা নাই আমাৰ পিছফালে ৰেডি চব আনি এইবোৰ বুঢ়াই দিম চাই থাকিব ৰাতি অলপ ইণ্টাৰেষ্টিং হ'ব গাইজ এইটো অনাৰ পিছত ই মাৰো কেঁচা আৰু আনিব লাগে বোলে ইয়াৰ কাৰণে এইটো কি কৰিবি এইটো মাৰিম এতিয়া মাৰিম আৰু লাগব জাৱলি মাৰিব কাৰণে জাৱলিত এক ৰাখতে নোৱাৰা গাইজ এইফালে চব ব্যস্ত কামে কাজে এই ই কেৱল ফ্ৰী ফায়াৰত ব্যস্ত বাকী চব কামত ব্যস্ত এইবাৰ চাওঁ হা গাইজ এটা আকৌ নিভাই আছোঁ আকৌ লাগে বোলে তাৰমানে বছক এবাৰ ল'লে বিশ্ব একে ৰেডি 2022ক বিদায় দিবে আমি চব ৰেডি এইফালে ৰেডি ফাৰ্ষ্ট এইটো আমাৰ 2022ত লগে চব বাই দিম এতিয়া গমে পোৱা নাই
অসমীয়া ৰাইজৰ লগত মই আজি বিহু গীত গাবলৈ ওলাইছো। মোৰ অতিকৈ মৰম লগা ৰাইজ সকলোৱে যেন চাপৰি বজাই যায়। আমাৰ লগত আৰু বহু কেইটা পাৰ্টি আছে। এটা এই দুটো পাৰ্টি গান চান নাই, গান চান নাই। এইটো এটা তিনিটা পাৰ্টি। নন গুড়া হেপী নিউ ইয়াৰ এডভান্স। এইটো সাতটা, এই 7 নম্বৰ পাৰ্টি। এইটো জুচ নাই, জুচ নাই। গাইজ 12 বাজিবৰ হ'ল, 1 মিনিট আছে সময়। এতিয়া নিউ ইয়াৰৰ ইউজ কৰিম, সকলোৰে ভাল হওক। বছৰ আমি চেলিব্ৰেট কৰি আছোঁ বাৰু। হেপী নিউ ইয়াৰ অল অফ ইউ, সকলোৰে ভাল হওক অহা বছৰটো। এইফালে ধুনীয়া বঢ়িয়া। হেপী নিউ ইয়াৰ। গাইজ কিন্দুকোনাতে এটা বহুত ডাঙৰ মানে পাৰ্টি আয়োজন কৰিছে। আমাৰ ওচৰৰে বিশিষ্ট ব্যৱসায়ী এজন ৰিজু আমি বুলি তেওঁ। চাওঁ বলক ভিতৰৰ পৰা দেখাওঁ। ফটো উঠি আছে আৰু ভিতৰত কিবা কিবি আছে দেখাই আছোঁ। বাই বাই 2022, ৱেলকাম 2023। ভিতৰত এই চব আছে, অলপ ইউনিক বনাইছে। খেল আছে, কিবা জীয়ৰীয়ে গৈছে কিবা সৰু কৰি। নাই নাই মই নেখলাওঁ। ইফালে ফটো উঠিব পাৰি। এই চব ভাল বনাই আছে কিন্তু এইফালে জুই পোৱাৰ চিষ্টেম এইটো। এইফালে চব খোৱাৰ ব্যৱস্থা আছে, বিভিন্ন আইটেম আছে আৰু চবখিনি কৰিছে আৰু পাৰ্টি এটাৰ চাহ এইবোৰ। ময়ো এইফালে ক'ল্ড ড্ৰিংকছ এটা লৈ ল'লোঁ, গতিকে খাম। সেইফালে আকৌ ভাত খাব হ'ব আমাৰো। এইফালে ডান্স চলি আছে, অলপ দেখাই আছোঁ।
में स्वैग है अरे गुट 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 में स्वैग है ना किसी से कोई मतलब ना किसी से कुछ लेना ए I'm one in a million पर ज्यादा भी उछलेना ना किसी से कोई मतलब ना किसी से कुछ लेना ए I'm one in a million पर ज्यादा भी उछलेना चल तू मेरे साथ यारा चल तू ये रात कभी आवे 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 सारी रात नींद आवे तैनू बड़ा तड़पावे तैनू चैन नहीं ना पावे 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 গাইজ ফাইনেলি খোৱা লোৱা হৈ গ'ল প্ৰায় বাকীকেইটা গ'লে আমি 4জন আছোঁ একে মই মিজুল আৰু ৰাহুল আছোঁ 2022টো সঁচাকৈ আৰু এটা বছৰ পাৰ কৰিলোঁ জীৱনত সকলোৰে সুখ দুখৰ ভাল বেয়া সুখ দুখ এই চবৰ মাজতে গুচি গ'ল মোৰো ঠিক তেনেকুৱাই বহু সুখ আছিলে দুখো আছিলে বহুত অসুবিধা আছিলে বহুত প্ৰব্লেম ফেচ কৰি 2022টো পাৰ কৰিলোঁ আহিবলগীয়া বছৰটো সকলোৰে ভাল হওক তাৰে কামনা কৰিলোঁ আজি মোৰ দিনটো বহুত দুখতে গৈছে আৰু আজি নতুন বছৰৰ প্ৰথম দিনটো হৈ বহুত দুখ গৈছে কিন্তু যিয়ে নহওক বাৰু সকলোৰে ভাল হওক অহা বছৰটো আৰু যদি বাৰু জীয়াই থাকোঁ দেখিব আগলৈকে ভিডিঅ' পাই থাকিব আৰু এইটো ভিডিঅ' ইয়াতেই শেষ কৰিছোঁ সকলোকে আকৌ এবাৰ হেপী নিউ ইয়াৰ ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ অহা বছৰৰ নতুন এটা ভিডিঅ' লৈ আকৌ লগ পাম তেতিয়ালৈ ধন্যবাদ জয় অসম বাই বাই